নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া DSS এক্সাম নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায়ক হোৱাকৈ কেইখনমান গ্ৰন্থ আৰু ইয়াৰ লেখকৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব কিয়নো শেষত আপোনালোকৰ বাবে এটা কুৱেশ্যন ৰখা হৈছে। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Question 1. Who is the author of the book Winning Like Sourav and Success Like Ganguly? Winning Like Sourav and Success Like Ganguly নামৰ কিতাপখনৰ লেখক কোন? Answer Option B. অভিৰূপ ভট্টাচাৰ্য। Question 2. The book No Spin is the autobiography of This. No Spin গ্ৰন্থখন দেশৰ আত্মজীৱনী। Answer No Spin গ্ৰন্থখন চেন ৱাৰ্নৰ আত্মজীৱনী। Question 3. Which cricketer wrote down his autobiography titled 281 and Beyond? 281 and Beyond শীৰ্ষক আত্মজীৱনী কোনজন ক্ৰিকেটাৰে লিখি থৈছিল? Answer Option B. VVS লক্ষ্মণ। Question 4. Who is the author of the book Sea Prayer? সাগৰীয় প্ৰাৰ্থনা নামৰ কিতাপখনৰ লেখক কোন? Answer Option C. খালেদ হুছেইনি। Question 5. Who is the author of the book The Rule Breakers? নিয়ম ভংগকাৰী গ্ৰন্থখনৰ লেখক কোন? Answer Option C. প্ৰীতি সেনয়। Question 6. Who is the author of the book The Paradoxical Prime Minister? The Paradoxical Prime Minister নামৰ কিতাপখনৰ লেখক কোন? Answer Option A. শশী থাৰুৰ। Question 7. Who has been written a new book titled We Are Displaced? আমি স্থানচ্যুত হৈছোঁ শীৰ্ষক এখন নতুন কিতাপ কোনে লিখিছে? Answer Option C. মালালা ইউছুফজাই। Question 8. Who is the writer of the book Indira, India's most powerful Prime Minister? ইন্দিৰা ভাৰতৰ আটাইতকৈ শক্তিশালী প্ৰধানমন্ত্ৰী গ্ৰন্থখনৰ লেখক কোন? Answer Option A. সাগৰিকা ঘোষ। Question 9. Who is the author of the book Smart Cities Unbundle? Smart Cities Unbundle নামৰ কিতাপখনৰ লেখক কোন? Answer Option A. সমীৰ শৰ্মা। Question 10. Who is the author of the book Indian Instincts Essays on Freedom and Equality in India? ভাৰতীয় প্ৰবৃত্তি ভাৰতত স্বাধীনতা আৰু সমতা সম্পৰ্কীয় ৰচনা গ্ৰন্থখনৰ লেখক কোন? Answer Option C. মিনিয়া চেটাৰ্জী। লাষ্ট কুৱেশ্যন আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে হু ইজ দ্য ৰাইটাৰ অফ দ্য মেকিং অফ এ লিজেণ্ড? দ্য মেকিং অফ লিজেণ্ডৰ লেখক কোন? অপশ্যন এ জয়ৰাম ৰমেশ, অপশ্যন বি চি ৰাজকুমাৰ, অপশ্যন চি বিন্দেশ্বৰ পাঠক আৰু অপশ্যন ডি নান অফ দিছ। আজিলৈ ইমানে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ এটা লাইক, শ্বেয়াৰ আৰু এটা কমেণ্ট নিশ্চয় কৰি দিব আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।